Guys, welcome to my YouTube channel. মই আজি ৰহা টুলগেট ফালে যাব ওলাইছিলো আৰু টুলগেটটো আপোনাক অলপ দেখুৱাম আৰু ৰাস্তা বদলি যিমান দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো। মই আহি ফুলগুৰি পাইছোহি ৰহা পোৱাকৈ নাই বাৰু এতিয়ালৈকে হ'লেও মই আহি থাকোঁতে ফুলগুৰি ষ্টেচনটো অলপ দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এইটো চাওক কি সুন্দৰ। এইটো চাইডৰ পৰা গুৱাহাটীৰ পৰা আহে মানে ট্ৰেইন এটা ৰখায় এয়া ভিডিঅ' কৰি আছে নব আৰু আপোনাৰ সেইফালে এইটো দেখিছে মন্দিৰটো শিৱ মন্দিৰ হয় এইটো বাৰু অলপ ওচৰৰ পৰা মই দেখুৱাই আছোঁ এইটো মন্দিৰটো হয় অলপ ওচৰৰ পৰা দেখুৱাইছোঁ চাওক শিৱ মন্দিৰ ষ্টেচনৰ লগতে আছে এই বাঁহৰ সা সঁজুলি গোটেইখিনি পোৱা যায় দেখিছে কি ধুনীয়া মই নাওখনৰ দেখিলোঁ আপোনাৰ ইয়াতে আছে সেইবিলাক চাওক তাকে মই অকণ মানে নাও তালৈ যাওঁ অলপ চাওঁ উঠোঁ ভিডিঅ'টো চাই থাকক আহক কেনেকুৱা পৰিৱেশ চাওকচোন গাইজ পদুম পাত দেখিছে এইবিলাক আৰু এখন নাও কেইখন চাওক কি ধুনীয়াকৈ আছে ৰখাই থৈ দিছে ইয়াতে মই নাও পাত এবাৰ উঠিছোঁ বাৰু চাওকচোন বাৰু চাওক গাইজ কি ধুনীয়া অকলে নাযাওঁগৈ ভয়ো লাগে নহয় চলাবলৈ পইচা নাই হা সেইকাৰণে চলাব নোৱাৰোঁ হ'লেও মই উঠি দিলোঁ এপাক আহি ফাইনেলি আহি মই টুলগেট পাই গৈছোঁহি টুলগেটটো চাব আপোনালোকে টুলগেটটো অলপ দেখুৱাই আছোঁ চাওক এই গাড়ীবিলাক কিমান জাম হৈছে দেখিছে আজি ইমানেই ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনোবা যদি মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকেও যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে তাক ঘণ্টা বটনটো দবাই দিব আজিলৈ ইমানেই বাই বাই